নমস্কাৰ, আপোনালোকে চাবলৈ লৈছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে নিতৌ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ডিব্ৰুগড়ৰ চাউল খোৱাত গৰু চোৰৰ মাজত সংঘাত। ডিব্ৰুগড়ৰ চাউল খোৱাত হৈছে এটা আচৰিতজনক ঘটনা। এটা পক্ষই আন এটা পক্ষলৈ নিক্ষেপ কৰিলে পেট্ৰল বোমা। যান-বাহনৰ ক্ষতিসাধনৰ লগতে কেইবাজনো হৈছে আহত। আহতৰ সংখ্যা কেইবাজনো হৈছে। দীৰ্ঘদিনে দুই পক্ষৰ মাজত চলি আছিল সংঘাত। এটা পক্ষই আন এটা পক্ষলৈ নিক্ষেপ কৰিলে পেট্ৰল বোমা। দীৰ্ঘদিনেই এই দুই পক্ষৰ মাজত চলি আছিল এটা সংঘাত। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডিব্ৰুগড় সংঘটিত গুলীচালনা আৰু মাৰপিটৰ ঘটনাত ক্ষতিসাধন 8খনকৈ বাহনৰ। ডিব্ৰুগড়ৰ চাউল খোৱাত এই ঘটনা সংঘটিত হৈছে। আব্দুল মণ্টু নামৰ এজন লোকৰ বাসগৃহত চলে আক্ৰমণ। অতৰ্কিত গুলীচালনাৰ গুৰুতৰভাৱে অভিযোগ কেইবাগৰাকী লোক। আক্ৰমণত বাসগৃহৰ ক্ষতিসাধনৰ লগতে ভাঙি দিয়া হৈছে CCTV কেমেৰা। মিয়া মুছলমান লোকক লগাই ঘটনা সংঘটিত কৰাৰ গুৰুতৰভাৱে অভিযোগ উত্থাপন কৰা হৈছে। আব্দুল মিণ্টুৰ পত্নীৰ এই গুৰুতৰ অভিযোগ। CCTVত বন্দী হৈছে সমগ্ৰ দৃশ্য। ঘটনাস্থলীত উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে। AMCHত চিকিৎসা সাধন আনটো ফৈদৰ আবিদ আহমেদ নামৰ গুলীবদ্ধ এজন লোকজনক আব্দুল মিণ্টু নামৰ লোকজনৰহে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কাৰ্বি আংলঙৰ মাঞ্জাত নিশা বিধ্বংসী অগ্নিকাণ্ড। জুইত যা গ'ল মাঞ্জা বজাৰৰ 9খনকৈ দোকান। ভস্মীভূত বিস্কুট ফেক্টৰী, ফাৰ্মেচী, লজ আন কেইবাটাও দোকান। জানিব পৰা হোৱা নাই এতিয়াও জুইৰ সূত্ৰপাতৰ কাৰণ কি। মহানগৰীৰ যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা। আৰক্ষীৰ জালত কীৰ্তি গুপ্তা আৰু প্ৰতীক কুমাৰ গুপ্তা দুজন অনা অসমীয়া যুৱক। মহানগৰীৰ যুৱতীৰ সৈতে হৈছে এটা ভয়ংকৰ ঘটনা। আৰক্ষীৰ জালত কীৰ্তি গুপ্তা আৰু প্ৰতীক কুমাৰ গুপ্তা নামৰ দুজন অনা অসমীয়া। দিন দুপৰতে মহানগৰীৰ ফাঁচী বজাৰত অনা অসমীয়াৰ আক্ৰমণৰ বলি হৈছে এগৰাকী অসমীয়া যুৱতী। নিশাই আৰক্ষীয়ে কৰায়ত্ব কৰিছে ঘটনাৰে জড়িত অভিযুক্তক। আজি আদালতত হাজিৰ কৰোৱা হ'ব দুই লম্পট অনা অসমীয়াক। মহানগৰীৰ যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুই অনা অসমীয়াই কৰিলে যুৱতীৰ সৈতে এটা ভয়ংকৰ ঘটনা মহানগৰীত।